আজি ফাইনেলি বাক লগ পালোঁ বাক এখনি মই উপহাৰ দিছোঁ এখন চিত্ৰ নিজে অংকন কৰিছোঁ চ' বায়ে মোৰ উপহাৰটো কেনেকুৱা পালে এবাৰ সুধি চাওঁ এয়া আছে অনিতা হাজৰিকা বা কি খবৰ মোৰ বিৰাট ভাল খবৰ আৰু এনেকৈ সমূহ বৰাহীবাসী ৰাইজক শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু খুব টিকলাই মোৰ কাৰণে খুব ধুনীয়া এখন পৰ্ট্ৰেইটখন ক'ত মই দেখুৱাই দিব বিচাৰোঁ ভিডিঅ'ত পৰ্ট্ৰেইটখন আছে মই দেখাই দিব বাৰু কৰি দিব খুব ভাল লাগিছে আৰু ইমান মৰম এনেকৈ যে হঠাৎকৈ দিছে সি ছাডেন গিফ্ট বিৰাট ভাল লাগিছে আশা কৰোঁ তুমি আৰু ধুনীয়া ধুনীয়া এনেকৈ তোমাৰ চিত্ৰশিল্প আগবাঢ়ি যোৱা বিচাৰোঁ বিশ্ব দৰবাৰত তুমি প্ৰতিষ্ঠিত লাভ কৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু তোমাৰ এটি গীত মোৰ বহুত ভাল লাগে আচলতে অকল মোৰে নহয় সমূহ অসমবাসীৰ ভাল লাগে কোনেনো বুজিব অলপমান গাই দিলে ভাল লাগিব মোৰ মাতটো ভাঙি আছে তথাপিতো গাওঁ দেই তোমাৰ কাৰণে গাম ঠিক আছে মোক গিফ্টটো কৰাৰ বাবে গাই লওঁ বহুত বহুত ধন্যবাদ চ' বেষ্ট হৈছে থাকিল আজি কৰিবা ধন্যবাদ অনুষ্ঠান সকলোৱে উপভোগ কৰিব তুমিও থাকিবা গোটেই ৰাতিটোলে নিশ্চয় বৰষুণ পৰি আছে হ'লেও অকণমান পিছতে আমাৰ অনুষ্ঠান থেংক ইউ